পলম কই আইছো নাকি গাখির বাজার তো একা মানুষ দেখা নাই বহুত গাখীৰ কিনছে গাখির কিনছে নাকি আগতে ইমান দেৰি কৰি কি আইছা এ পলম হৈ গল খাও তোৰ গাখীৰ সব মানুহ গাখীৰ বেছি থৈ গৈছে মোৰ তাতে গাখীৰটো ভালেই আছে গাখির ভাল এইটো এটো ভাল গাখির লোকেল নেকি এইটো একেবারে অরিজিনাল গাখির কিমান কৰি লবি ক 30 টাকা করে দিলি হু এই 25 টাকা মান দিম দে এই নহয় 30 টাকা এই শেষ গাখীৰ বাজাৰ শেষ হৈ গৈছে এখন মই যাম বিকল পাতটো লৈ আহিছো এই 30 টাকা ভালেই নহয় 25 টাকা নলব 25 টাকা লৈ ক হব হব এই গাতা থৈ দিবি 25 টাকা দিবি ঠিক আছে ললো এটু লো ঢালু ঢালু ইথানন্দে তাতে বহি থাক মই পয়সা দি আছো এইটো জগটো লৈ যা চলো ইফালে তো একটা মানুষ দেখা নাই এটা পিলপিলি সিলপিলি একটু দেখা পাওয়া নাই আসলে দেখা পাই আছো এক মাত্র এই বলা শুন দাদা মুখ মারছে হয় এ মই কাম কৰা মানুহ গা হয় নেকি মোটা মানে গাখিৰ তেন তো পচাই দিব লাগে না তোৰ তিনটো পচাই দিব লাগে মোৰ গুদামত তিনটো পচাই দিম কিন্তু মোৰ 100 টাকা লাগব হয় নেকি ওই 50 টাকা দিম এটু 50 টাকা নহব মোৰ বেলেগ কিবা ধান্দা আছে পিলপিলিতে দেখুন 100 টাকা লয় ভবিষ্যতে মই ডাঙৰ মানুহ হোৱাৰ ইচ্ছা আছে না মোৰ 100 টাকাই লাগব মোর তো বিপদত পড়ছে এখন উপায় নাই 100 টাকা দিলে দাও নহলে যাও 100 টাকা মই সোনকালে লৈ যাও ঠিক আছে কালকে লৈ যাব হব বলতে যাও মরি লং 3 কেজি আছিল 1 কেজি আছিল 1 কেজি পয়সা তুই এক দিতি হ্যাঁ হয় লৈ যা তুই মুতাতে মরি লং লাগি যায় মরি লং লাগি যায় কোনো দিনে কাম নকৰা মানুহ মই যে গাখীৰ খিনি দিয়া খাইবা কাৰণে 100 টাকা পাইছো 100 টাকা দি কি কৰিম ভাবে পাৱা নাই এই মুৰ্গীৰ বাচ্চা কিনলি দেখোন তামাম ডিমা দিব আৰু হেগলা ডিমা বিক্ৰী কৰি একদম গৰু কিনিম গৰু কিনাৰ পাছত তো এই গৰুয়েও পোৱালি দিব আৰু গৰু পোৱালি বেছি মহ কিনবা পাৰিম আৰু মহ কিনবা পাৰি লাহে লাহে এনকে যদি গৃহস্থ হ'ব পাৰো আৰু গৃহস্থ যেথান হম তেথান তো বিয়া পাতপাই লাগব আৰু বিয়া পাতি বা নতুন সংসাৰ পাতি 100 টাকা আইব 100 টাকা মরি লং লাগি যায় মরি লং লাগি যায় মরি লং লাগি যায় ও Hello, hi. টাটা দিছে হ্যাঁ মইও এটা টাটা দেই তো হাতে দিয়ে দিবা লাগবো না আই লাভ ইউ মরিল পরি গেল কি করু গটে গাখীৰ তো পৰি গেল কিবা কৰো মই পচাই দিবা লাগব গাখীৰ কিবা এটা বুদ্ধি কৰবাই লাগব মই কিবা এটা বুদ্ধি কৰবা লাগব নহলে তো মই ফসি যাম এতে আৰু মই যদি মালিকে যদি জানে মই গাখীৰ ফেলা বুলি তেনেহলে তো মালিকে মোক একদম মাৰি কাটি একদম হেক কৰি দিব মই কিবা এটা নহয় কিবা এটা কৰবাই লাগব ৰ এতে পানী মিহলাও পানীৰ লগত যদি ময়দাখিনি মিহলাই লওঁ মালিকে গমেই নাপাব মই গাখীৰ ফেলে দিছো বুলি দোকানী মাৰো 10 টাকাৰ ময়দা দিছে তো গটি লবা লাগব 10 টাকাৰ ময়দা দিছে ইমানখিনি ময়দা দিবা লাগে না ইমানখিনি ময়দাত মোৰ জানো হ'ব হলি হ'ব নহলি নাই মই আৰু এইবাৰ মই দোকানী আৰু
জেগা পোৱা নাই অলপ ময়দা দিছে এইখিনি আৰু মিলাবা লাগব নহলি ভালকে মিলাবা লাগব নহলি কাস্টমাৰ গম পাব ইফালে মালিকেও মোক তামাম গালি দিব মিহলাই ল এইবাৰ যদি বাচি যাই 90 টাকা হ'ল মোৰ পইচা বাচি সোনকালে গৈ ৰাস্তা হ'ব পাৰে না ৰাস্তাই দি এই তিনডাল কিন্তু লৈ কেনেকে যাম সাৱধানে যাব লাগিব ৰাস্তা এনেই বিপদৰ পৰা ৰক্ষা কৰি আহিছো না কেনেকে যে গাখীৰখিনি পहुঁচাই দিব পাৰিলেই হ'ল কিবা কষ্ট কৰি যাব লাগিব গাখীৰখিনি পহুঁচাই দিব পাৰিলে হ'ল ইফান আৰু মোক পাই কোনে কেৱল গাখীৰখিনি পহুঁচাই দিব পাৰিলে কিমান সময় ধৰি মই আহি ইয়াতে বহি আছো কি মানুহ যে গাখীৰ আনবা দিলো এতিয়ালৈকে আহিয়ে নাপালা কি যে হ'ব কি কৰো এথান কৰি পেলাই মানুহটো আহি আছে হেল্ল' মই গাখীৰ কিনিছো বজাৰত গাখীৰটো আনবা দিছো 2 মিনিটমান ধৈৰ্য ধৰক মই গাখীৰটো দি আছো একো চিন্তা নকৰিব গাখীৰ আহি আছে ঠিক আছে গাখীৰ আহোঁতে ইমান দেৰি লাগে কিমান কাষ্টমাৰে মোক ফোন কৰি আছে ঠিক আছে ৰাস্তাত তামাম গধুৰ কাৰণে ৰাস্তাত অলপ জিৰাইছো মই যাওঁ মই যাওঁ যা গৰম লাগি আছে মই গেঞ্জিটো অলপ খুলি থৈ লওঁ দে ইয়াতে ৰাখি কি আহিব এটা আহিছে নেকি এই গাখীৰটো আপোনাৰ কাৰণে আছে গাখীৰটো মই ফেঞ্চি বাজাৰৰ পৰা আনিছো গাখীৰ ভাল গাখীৰে তো বোলে পইচা নাই নেকি হ'ব কিমান দাম গাখীৰৰ দাম 30 টকা কৰি লম 30 টকা ঠিক আছে কি কলা সেইটো কি কৰছ চাও প্লিজ ইবলা গাখীৰ হয় নে মই দাদি গাখীৰ বনাই লৈ আইছি হয় নেকি এটো কি কথা মই দাদি গাখীৰ বনাই লৈ আইছা ঘৰৰ পৰা ডুপ্লিকেট কৰি আছা ডুপ্লিকেট গাখীৰ বিক্ৰী কৰা দয় আজি কালি যাব বন্ধে ধৰ মেকুৰীক যে গাখীৰ আনবা দিছিলো সি কেলা গাখীৰ কিনি বেছি ময়দা কিনি পানীৰ লগত মিহলাই গাখীৰ বনাই লৈ আহি মোক ঠগালে আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু বন্ধু বান্ধৱীক দেখুৱাবলৈ শ্বেয়াৰ নিশ্চয় কৰিব আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আকৌ আমি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহি আছো